স্বাধীনতা দিৱস উপলক্ষে আজি মই নিজৰ ব্যক্তিগত হিচাপে CSC চেণ্টাৰৰ পৰা আজি 3খন স্কুলত মই জাতীয় পতাকা বিতৰণ কাৰ্যসূচী দিছোঁ আৰু লগতে যিখিনি ল'ৰা ছোৱালী আজি সকলো সমগ্ৰ দেশৰ অসমৰ বাদে যি আমাৰ আছে সকলো ল'ৰা ছোৱালীয়ে যাতে আজি তিৰংগাখনৰ কাৰণে দেশ ভাল পোৱা ভক্তিমূলক থাকে সেইটোকে মই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70